নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ নতুন ভিডিঅ'ত আমি চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ বিষয়ৰ পাঠ 2 ভিন ভিন প্ৰাণী নামৰ পাঠটিৰ অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। ইয়াত একত মুঠ 9টা প্ৰশ্ন আছে। চোৱা, একৰ কত আমাক কি সুধিছে? মানুহক কিয় সৰ্বভোজী প্ৰাণী বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব, মানুহে খাদ্যৰ বাবে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে, সেইবাবে মানুহক সৰ্বভোজী প্ৰাণী বুলি কোৱা হয়। এতিয়া একৰ খত আমাক সুধিছে, মাংসভোজী প্ৰাণী কাক বোলে? ইয়াৰ উত্তৰটো হ'ব, যিবোৰ প্ৰাণীয়ে কেৱল মাংস খাই জীয়াই থাকে তেনে প্ৰাণীক মাংসভোজী প্ৰাণী বোলে। উদাহৰণ, সিংহ, বাঘ। তৃণভোজী প্ৰাণী কাক বোলে? যিবোৰ প্ৰাণীয়ে কেৱল ঘাঁহ বন, গছৰ পাত আদি খাই জীয়াই থাকে তেনে প্ৰাণীক তৃণভোজী প্ৰাণী বোলে। উদাহৰণ, গৰু, ছাগলী। একৰ ঘত আমাক সুধিছে, প্ৰাণীক বাসস্থানৰ কিয় প্ৰয়োজন? ইয়াৰ উত্তৰ, ৰ'দ, বতাহ, বৰষুণ আৰু হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰাণীক বাসস্থানৰ প্ৰয়োজন। একৰ উঙত সুধিছে, ভেকুলীয়ে কেনেকৈ পোক পৰুৱা ধৰি খায়? ইয়াৰ উত্তৰ, ভেকুলীয়ে জিভাৰ সহায়ত পোক পতংগ ধৰি খায়। ইয়াৰ জিভা দীঘল আৰু আঠাযুক্ত। ইহঁতে জিভাখন দূৰলৈ উলিয়াই দি পোক পতংগ ধৰি খায়। একৰ প্ৰথম চত সুধিছে, প্ৰাণীক আহাৰৰ কিয় প্ৰয়োজন? উত্তৰ, সকলো প্ৰাণীয়ে শক্তি পাবলৈ, সুস্বাস্থ্যৰে জীয়াই থাকিবলৈ আহাৰ খায়। আহাৰে শৰীৰক কাম কৰিবলৈ শক্তি দিয়ে, বৃদ্ধি আৰু বিকাশত সহায় কৰে। একৰ দ্বিতীয় চত সুধিছে, টুকুৰা চৰাইয়ে কেনেকৈ বাহ সাজে? ইয়াৰ উত্তৰ, টুকুৰা চৰাইয়ে কেঁচা দীঘল বন, নাৰিকল, খেজুৰ, কলগছ আদিৰ পাতৰ আহেৰে বাহ সাজে। ইহঁতে আহডালৰ গুৰিটো খামুচি ধৰি ঠোঁটেৰে আহডাল পকাই পকাই মিহিকৈ বাহটো গুঠি লয়। একৰ বৰ্গীয় জত সুধিছে, মাছে কোন কোন ঠাইক বাসস্থান হিচাপে ব্যৱহাৰ কৰে? উত্তৰ, কিছুমান মাছে পানীত থকা জোপোহা উদ্ভিদ, মেটেকা আদিত বাস কৰে। শিঙি, মাগুৰ, কুচিয়া, চেঙেলী আদি মাছ গাঁতত সোমাই থাকে। নদীত থকা শিলঘৰীয়া মাছে শিলৰ ফাঁকত আশ্ৰয় লয়। একৰ ঝত আমাক সুধিছে, পৰিভ্ৰমী চৰাই কিয় দেশ বিদেশ ঘূৰি ফুৰে? ইয়াৰ উত্তৰ, পৰিভ্ৰমী চৰাইবোৰে খাদ্যৰ সন্ধানত নাইবা নিজে বসবাস কৰা অঞ্চলৰ অতিপাত গৰম নাইবা শীতৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি দেশ বিদেশ ঘূৰি ফুৰে। এতিয়া আমি 2 নং প্ৰশ্নটো আলোচনা কৰোঁ। 2ত সুধিছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। 2ৰ কত আমাক দিছে, টুনি, কুলি, বুলবুলি চৰাই বাহ নাসাজে। ইয়াৰ কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, কুলি চৰাই বাহ নাসাজে। একৰ খত দিছে, ধৃতৰাজ, বুলবুলি, ময়ূৰ এবিধ পৰিভ্ৰমী চৰাই। ইয়াৰ শুদ্ধ উত্তৰ, ধৃতৰাজ। এতিয়া আমি 3 নং প্ৰশ্নটো আলোচনা কৰোঁ। 3ত দিছে, খালী ঠাই পূৰ কৰা। 3ৰ ক, দেশ বিদেশৰ পৰা অসমলৈ পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক কি বোলে? ইয়াৰ শুদ্ধ উত্তৰ, পৰ্যটক বোলে। 3ৰ খত আমাক সুধিছে, হাঁহৰ ঠোঁট ডেছ আৰু ডেছ। ইয়াৰ উত্তৰ হ'ব, বহল আৰু চেপেটা। 3ৰ গত আমাক দিছে, বাহ সজাত পাৰ্গত বাবে টুকুৰা চৰাইক ডেছ বুলিও কয়। ইয়াৰ উত্তৰ হ'ব, শিপিনী চৰাই বুলিও কয়। এতিয়া আমি 4 নং প্ৰশ্নটো আলোচনা কৰোঁ। 4 নং প্ৰশ্নত আমাক কি দিছে, ক অংশৰ লগত খ অংশ মিলিওৱা। ইয়াৰ শুদ্ধ উত্তৰকেইটা মই চোৱা তলত দেখাই দিছোঁ। কণামুচৰিয়ে মাছ খায়, চিলনীয়ে মাংস খায়, হাঁহে শামুক খায়, ভাটৌৱে ফল মূল খায়। এইখিনি আছিল 2 নং পাঠৰ প্ৰশ্নোত্তৰসমূহ। তোমালোকে নিশ্চয় এই প্ৰশ্নোত্তৰসমূহ ধুনীয়াকৈ পঢ়িবা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ তোমালোকে নিশ্চয় এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ লগৰীয়া বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা। ধন্যবাদ।